চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পাব। তো আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইডালমান জুৱেলাৰী। তেনেহ'লে প্লিজ মোক কমেণ্ট কৰি জনাব কোনডাল ভাল লাগিছে, কোনডাল বেয়া লাগিছে, বা মোৰ কালেকশ্যনবিলাক কেনেকুৱা টাইপৰ হৈছে। তেতিয়া আপোনালোকৰ পচন্দৰ অনুসৰি মই নতুন নতুন কালেকশ্যন ৰাখিবলৈ চেষ্টা কৰিম। তো গতিকে তো চাওঁ আজি ভিডিঅ'টো কেনেকুৱা লাগে। তো লৈ আহিছোঁ প্ৰথমতে আপোনালোকৰ বাবে এডাল জুৱেলাৰী। এইডাল খুব ভাল লগা এডাল জুৱেলাৰী, সকলোৱে জানে এই জুৱেলাৰীডাল সকলোৱে পিন্ধে আৰু কালাৰটো খুব ধুনীয়া, লগতে জাপি ডিজাইনৰ হয়। এইডাল ইয়াৰ দাম মাত্ৰ 200। যদি আপোনালোকে ল'ব বিচাৰে মোৰ নাম্বাৰ স্ক্ৰীনত দিয়া থাকিব, লগতে ডেছক্ৰিপশ্যন বক্সতো দিয়া থাকিব, তাতে গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যিডালে পচন্দ হৈছে স্ক্ৰীনশ্বট এটা কৰিব আৰু তাৰে পৰা হোৱাটছআপ কৰি দিব আৰু আপোনালোকৰ এড্ৰেছসমূহ খুব ভালদৰে লিখি পঠাব। তো এইডাল ইয়াৰ ইয়াৰিংছযোৰ হৈছে এইটো চিম্পুল হয়, খুব ধুনীয়া, আপোনালোকে যিকোনো ঠাইতে পিন্ধিব পাৰে। কিছুমান ইয়াৰিংছ থাকে ন, দীঘল থাকে, বহুত হেভি থাকে, আপোনালোকে সকলো ঠাইতে পিন্ধিবলৈ অলপ অসুবিধা হয়। গতিকে এইযোৰ তেনেকুৱা নহয়, আপোনালোকে ঘৰতো পিন্ধিব পাৰিব বা ওচৰত ক'ৰবালৈ গ'লেও পিন্ধি যাব পাৰিব। সৰু হয়, খুব ধুনীয়া। আৰু তাৰ পাছতে আনিছোঁ এইডাল ইয়াতে ব্লু মিনা কৰা আছে, নেভি ব্লু হয়। সাধাৰণতে ৰেডৰ লগত ব্লেক কম্বিনেশ্যন দিয়া হয়, ব্লেকটো ব্লেক ৰেড। তো এইডাল নহয়, ব্লু দিয়া আছে। আপোনালোকে কেমেৰাত কেনেকুৱা দেখিব পাৰিছে নাজানো, কিন্তু ইয়াতে নেভি ব্লু মিনা কৰা আছে। তো ইয়াৰে ইয়াৰিংছযোৰ হৈছে এইটো। ইয়াৰ দামটো হৈছে 300। আৰু তাৰ পাছতে আছে এডাল, তাৰ নেক্সটডাল হৈছে এইডাল এজনী ময়ূৰ হয়। ইয়াতে ব্লেক, গ্ৰীণ আৰু ৰেড মিনা কৰা আছে। এজন ময়ূৰ হয়। চেইনডাল চিম্পুল হয়, আপোনালোকে চেইনডাল লকেটটো এৰাইও চিম্পুলকৈ পিন্ধিব পাৰে, খালী চেইনডাল। আৰু ইয়াৰ ইয়াৰিংছযোৰ হৈছে ছেইম হয় লকেটটোৰ দৰে, ময়ূৰ চৰাই, আৰু তলত এটা সৰু লটকন দিয়া আছে এইটো। তো এইডালৰ দাম হৈছে 350। তো এই তিনিডাল আছিলে আপোনালোকৰ বাবে চেইন। তাৰ পাছত আছে আপোনালোকৰ বাবে দুডালমান গলপতা, জকাৰ, অসমীয়া গলপতা। তো এইডাল হৈছে প্ৰথমতে জাপি টাইপৰ, খুব ধুনীয়া হয়, পিন্ধিলে খুব ভাল লাগিব, চিম্পুল হয়, সৰু হয়। এতিয়া যিহেতু বিহু আহি আছে, আপোনালোকে বিহু মেলাত পিন্ধি যাব পাৰিব, লগতে নিজৰ অকণমানি ছোৱালীকেইজনীকো বিহু মেলাত বা বিহু নাচিবৰ কাৰণে পিন্ধাব পাৰিব। তো ইয়াৰ দামটো হৈছে 200। ইয়াৰ ইয়াৰিংছযোৰ হৈছে ছেইম হয়, জাপি। তো এইডাল আছিলে প্ৰথমডাল। আৰু নেক্সট এইডাল হৈছে এইডালো খুব ধুনীয়া হয়, খুব ভাল লাগিব পিন্ধিলে। তো ইয়াৰো দাম ছেইম হয়, 200। ইয়াৰ ইয়াৰিংছযোৰ হৈছে এইযোৰ। তো ইয়াৰো দাম 200। নেক্সট হৈছে এইডাল, খুব ট্ৰেণ্ডি হয়, খুব ধুনীয়া হয় আৰু খুব কমফৰ্টেবল, পিন্ধিবলৈ খুব আৰামদায়ক হয়। গতিকে এইডালৰ দাম হৈছে 350। আমি আপোনালোকক হ'লচেল মূল্যত দি আছোঁ। ইয়াৰে দাম আপোনালোকে যিকোনো ছাইডত গৈ কিনিব বিচাৰিলে, মিছ' হওক বা ফ্লিপকাৰ্ট হওক বা এমাজন হওক, চাব বিচাৰিলে আপুনি ইয়াৰ দাম 500ৰ ওপৰ পাব সকলোতে। মই স্ক্ৰীনত দি দিম আপোনালোকক মিছ'ৰ দামটো। ছেইম জুৱেলাৰী হয়, একেই হয়, কিন্তু দামৰ ডিফাৰেঞ্চ বহুত আহে। আপোনালোকে যদি ইয়াতে কিনিব বিচাৰে হ'লচেল মূল্যত কিনিব পাৰিব। মই দিছোঁ ইয়াতে 350। তো ইয়াৰ ইয়াৰিংছযোৰ হৈছে এইযোৰ, খুব ধুনীয়া লাগিব। আপোনালোকে যদি বিহু মেলা এখনলৈ যাওঁতে এডাল পিন্ধি যায়, খুব ভাল লাগিব। যিকোনো কাপোৰৰ লগতে মেচিং কৰিব, বিশেষকৈ মুগাৰ কাপোৰৰ লগত বহুত ভালকৈ মেচ কৰিব। তো এইডাল মোৰ পাৰ্চনেলি খুব ভাল লাগিছে, এইডাল পিন্ধিও খুব আৰাম হ'ব, কোমল হয়। তো এইডাল আছিলে। ইয়াৰ পাছত আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান ব্ৰুচ পিন, অসমীয়া গহনাৰ ব্ৰুচ পিন। তো প্ৰথমতে এইটো জোনবিৰি হয়, অনলি ৰেড মিনা কৰা আছে। তো এইটো এটা চেইন হয়,
এইটো ইয়াতে স্কাই ব্লু গ্ৰীণ আৰু ৰেড মিনা কৰা আছে এইটো খুব ধুনীয়া লাগিব এইটো পিন্ধিলে আপোনালোকে বিহু মেলা যাওঁতে এইটো পিন্ধি যাব পাৰিব মাৰি যাব পাৰিব জুৱেলাৰী কেইডাল লৈও লগতে বুজ পিন এটা যদি অসমীয়া গহনাৰে মাৰি যাব পাৰে খুবেই ভাল লাগিব এইটো এইকেইটাৰ দাম মাত্ৰ 150 টকা আপোনালোকে যদি ল'ব বিচাৰে হোলসেল মূল্যতে কিনিব পাৰিব এইটো হৈছে ঢোলবিৰি ব্লেক অনলি ব্লেকত মিনা কৰা আছে আৰু এটা আছে ঢোলবিৰি এইটো ৰেডত মিনা কৰা আছে তো এইকেইটা আছিলে ব্ৰুজ পিন আৰু লগতে এটা আছে লকেট আপোনালোকে যদি চেইন খালি চেইন থাকে তেতিয়াহ'লে আপোনালোকে এই লকেটটো লগাই ল'ব পাৰে ইয়াৰ লগত এইটো ইয়াৰিংছো আছে ইয়াৰিংছটো হৈছে এইটো সেম হয় জাপি তো এইটো আপোনালোকে ল'ব পাৰে ইয়াৰ দাম হৈছে 200 তো ইয়াৰ পাছত আনিছো আপোনালোকৰ বাবে কেইজনমান খাৰু ধানচিৰা খাৰু এইকেইটা ইয়াৰ জোৰা হৈছে 200 খুব ধুনীয়া খাৰু হয় খুব আনকমন হয় আৰু পিন্ধিলেও খুব ধুনীয়া লাগিব ইয়াৰে দুটা সাইজ আছে এটা 24 আছে আৰু এটা 26 আছে যদি আপোনালোকে বিচাৰে কোনটো সাইজ আপোনালোকৰ লগত ভালদৰে খাপ খায় আপোনালোকে লৈ ল'ব পাৰে দুটা সাইজ আছে 26 আৰু 24 যদি এযোৰ ল'ব বিচাৰে আপোনালোকৰ 200 পৰিব আৰু যদি দুযোৰ বিচাৰে তেতিয়াহ'লে 400 পৰিব আপোনালোকে এযোৰ লৈ দুযোৰ লৈ আপোনালোকৰ নিজৰ কথা তো এইকেইটাই আছিলে মোৰ জুৱেলাৰী কালেকশ্যন কেইটা আপোনালোকৰ যদি ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'সমূহ পায় আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব তো আৰু আছে দুটামান কাকৈ ফণি বিহু মেলাৰ বাবে এইটো ইয়াৰ দাম হৈছে 100 আৰু দুটামান আছে গগনাকেইটা মই এটাই দেখাই দিছোঁ ইয়াতকৈ বেছি দেখুৱাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ যিহেতু গগনা একেই হয় আৰু মই বজাব নাজানো বাবে আপোনালোকক বজাই দিব পৰা নাই আচলতে যিসকলে বজায় তেওঁলোকে কৈছে খুব ধুনীয়াকৈ বাজে আৰু খুব ভাল হয় এইকেইটা ঘৰত বনোৱা গগনা হয় তো আজিৰ ভিডিঅ'টো এইখিনিয়ে হৈছিলে আৰু আপোনালোকৰ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আৰু ভাল কালেকশ্যন বা আৰু ইয়াতকৈ বেছি কালেকশ্যন আনিবৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব আশা কৰোঁ আপোনালোকে সহায় কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ তো ভিডিঅ'টো এইখিনিয়ে আছিলে আজিলৈ সামৰণি মাৰিছোঁ তেনেহ'লে নতুন এটি ভিডিঅ'ত আকৌ লগ পাম